নমস্কাৰ আৰু স্বাগতম জনাইছো আপোনালোক সকলোকে মোৰ চেনেল অসমীয়া জ্ঞানলৈ আৰু মোৰ এই ভিডিঅ'টোত আপোনালোকে চাবলৈ পাব 10টা মহৎ লোকৰ বাণী গতিকে আহকচোন দেৰি নকৰি ভিডিঅ'টো আগলৈ চাওঁ হোমেন বৰগোহাঞিদেৱে কৈছিলে যে জীৱনক ভাল পাবলৈ হলে মানুহে কাম কৰি ভাল পাব লাগিব ডক্টৰ নগেন শইকীয়াই কৈছিলে যে কল্পনাই সকলো মানৱীয় উপলব্ধিৰ উৎস হিচাপে ক্ৰিয়া কৰে আৰু ব্যক্তিসত্তাৰ অসীম সৃষ্টিশীলতাৰ ৰূপত তাৰ উদ্ভাৱন ঘটে হীৰেন ভট্টাচাৰ্যই কৈছিলে যে মৃত্যুটো এটা শিল্প জীৱনৰ কঠিন শিলত কটা নিৰ্লোভ ভাস্কৰ্য সত্যনাথ বৰায়ে কৈছিলে যে নিজৰ ওপৰত বিশ্বাস ৰাখিব পাৰিলে পৃথিৱীত ভয় কৰাৰ কোনো কাৰণ নাথাকে সততা নিষ্ঠা প্ৰেম আৰু বিশ্বাসৰ দ্বাৰা সকলো জয় কৰিব পাৰি কৃষ্ণকান্ত সন্দিকৈয়ে কৈছিলে যে জীৱনৰ সময় বৰ কম পঢ়িলে ভাল কিতাপ পঢ়িবা আৰু লিখিবা লাচিত বৰফুকনে কৈছিলে যে দেহা ৰক্ষা কৰাতকৈ দেশ ৰক্ষা কৰাহে সবাতোকৈ ডাঙৰ কাম কুশল কোঁৱৰে কৈছিলে যে অহিংসাৰ পূজাৰী মই হিংসা প্ৰতিহিংসা অসত্যতা আদিক মই আটাইতকৈ ঘৃণা কৰোঁ কালিৰাম মেধিয়ে কৈছিলে যে বেয়া কাম কৰি কুখ্যাত হোৱাতকৈ অখ্যাত হোৱাই ভাল নীলমণি ফুকনে কৈছিলে যে সময়ৰ জোখ কামতহে ঘড়ীৰ কাঁটাকেইডালত নহয় বিৰিঞ্চি কুমাৰ বৰুৱাই কৈছিলে যে যিজনে বেয়া লগ এৰি সাধুসকলৰ লগত সজ আলোচনা কৰে পিতৃ মাতৃক পূজা কৰে আৰু সকলো জীৱকে দয়া কৰে তেৱেই ঈশ্বৰৰ অনুগ্ৰহ লাভ কৰিব পাৰে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ জনাইছোঁ আৰু যদি চাই ভাল পালে লাইক আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব